ব্লগৰ মই পম্পীয়ে আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ ফুৰিব আৰু আহকচোন মোৰ ভিডিঅ'টোৰ মাজলৈ। সেয়া আমি ওলাই মেলি মামাহঁতক পাই গ'লোগৈ। এয়া সোমাইছোঁ। এই ল'ৰাকেইটা আচলতে পুখুৰী সিঁচি আছিলে। এয়া মামাহঁতৰ ঘৰৰে নামঘৰ, শিৱ মন্দিৰ। মানে মামায়ে আমাৰ শিৱ পূজা কৰে আৰু 1995 চনত এয়া মন্দিৰ স্থাপিত কৰিছিলে। আজি 25 বছৰে মামায়ে চলাই আছে। গতিকে মই আপোনালোককো দেখালোঁ অলপ। এয়া গাঁৱৰ এটা মনোমোহা দৃশ্য। মাছ ধৰিছে। আচলতে আজিকালি পুখুৰী সিঁচিবলৈ মেচিন লগায়, কিন্তু এয়া নিজে মানে বাঁহেৰে বনাই এনেকৈ সৰু ল'ৰাকেইটাই সিঁচি আছে। সেয়া আপোনালোকক অলপ দেখালোঁ। আজি আচলতে আমি সৰু মামাৰ ছোৱালী এজনী হৈছে, সেই ছোৱালীজনী চাব গৈছিলোঁ। আৰু এয়াই সেই সৰু অকণমানি মাইনা